কি হ'ল মোৰ ঘৰৰ ওচৰতে মানে বহু সৰু সৰু ল'ৰা আছে মানে যেনে 12, 13, 14 বছৰ বয়সীয়া ল'ৰা মানে ইহঁতক এদিন মানে কি হ'ল মই KP লগত শেখৰ চিগাৰেট টানি থকা দেখিলোঁ। মই ক'লোঁ, এই তহঁতি সৰু সৰু ল'ৰা এইবোৰ কিয় খাইছ? নাখাবি, এইবোৰ ভাল বস্তু নহয়। ওলোটাই কি কৈছে মোক, তোৰ বাপেৰে খাইছ নেকি বোলে, কি তই কিনি দিছ নেকি কৈছে। মইতো ভালটো ক'বলৈ যাওঁ আৰু বেয়া হোৱাটো নিবিচাৰোঁ। আজিকালি ল'ৰাবোৰক সেইটো কাৰণে বেয়া যে ভালটো ক'বলৈ গ'লে মানে নিজে বেয়া হ'ব লাগিব। আৰু সিহঁতৰ মাক দেউতাকবোৰ কি ধৰণৰ মানে কি ল'ৰা ছোৱালীক এইবোৰ শিক্ষা দিছে নেকি? চ' তেনেকুৱা পৰিস্থিতি মানে এনেকুৱা পৰিস্থিতিলৈ গৈ আছে মানে এতিয়া বৰ্তমান আমাৰ সৰু সৰু নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক কি হ'ল, যদিহে মাক বাপেকে এতিয়া ধ্যান নিদিয়ে কিন্তু পাছলৈ কিন্তু বহুত বেয়ালৈ গৈ আছে, বহুত বেয়া চিটুৱেশ্যন যাব। কিন্তু বোলে কথা এষাৰ আছে নহয়, বোলে ডাকৰ বচন এটা আছে বোলে, যি মূলা বাঢ়ে দুপাত্ৰ চিন।